हेलो एवरीवन गुड मर्निंग কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলো ভালে আছে বুলি আৰু আজি দেওবাৰ হয় গতিকে দেওবাৰৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰো বলক আৰু এতিয়া মই এইফালে গুটে কামবিলাক কৰিলো মানে বিছনা চাদৰ ধুলো তাৰ পিছত আহাতৰ ইউনিফৰ্ম ধুলো তাৰ পিছত তুলি মেলি দিলো এইবোৰটো নিত্যনৈমিত্তিক কাম আৰু ঠাণ্ডাৰ দিনত তুলিবোৰ মেলি দিবই লাগে সো সেইবিলাক মই কৰিলো কৰি এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি লওঁ আৰু তাৰ পিছত বাকি কামবিলাক কৰিম আৰু আজি আলহী আহিব মোৰ হেৰিত কেমেৰাত আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে এ আলহী দেখিব তো চাই থাকিব ভিডিওটো কন্টিনিউ কৰি আৰু হেকত জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনে পালে আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব আৰু যিসকল মোৰ পুৰণা ভিউৱাৰ্ছ হয় তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু চাই থাকক তেতিয়াহলে ভিডিওটো কন্টিনিউ কৰি আৰু এতিয়া এইফালে এয়া ডাঙৰ ছোৱালীয়ে নামঘৰত চাকি দিলে এয়া আৰু এই অৱস্থাই নাই আৰু গুটে মানে ৰুমটো অলপ খেলিমেলি নিচিনা হৈ আছে বিছনা কাপোৰবিলাক মানে যেতিয়া মেলি দিয়া হয় বা ধুই দিয়া হয় গুটে মানে কাপোৰ কামবিলাকে খেলিমেলি নিচিনা লাগি থাকে আৰু এতিয়া মই বাকি কামখিনি কৰি লওঁ আৰু আজি বতৰটো বৰ ধুনীয়া একদম ধুনীয়াকৈ ৰ'দ দি আছে বতৰটো তো চাই থাকক ভিডিওটো কন্টিনিউ কৰি আৰু আজি ব্ৰেকফাষ্টত কি বনাই আছো জানেনে খিচিৰি বনাইছো যেহেতু এতিয়া আলহী আহিব আলহী আহিলে মানে বহুত কিবা কিবি বনাবই লাগিব গতিকে এয়া মই খিচিৰি বনাই আছো আৰু এতিয়া আমি খিচিৰিখিনি খাই লওঁ আৰু তাৰ পিছত যেহেতু আলহী আহিব আলহী হেৰি কৰিব লাগিব আলহীৰ লগত কিবা বনাব লাগিব সো কি বনাও কি দেখাব পাৰো চাই থাকিব ভিডিওটো আৰু এইফালে আলহী আহি চাহ খাবলৈ লাগি গ'ল আধা শেষে হ'ল নেকি আৰু এইফালে বাইদেউ মোৰ আৰু এইফালে ভাগিন ডাঙৰ ভাগিন আৰু এইটো সৰু ভাগিন সদায় নিচিনাকৈ মাহিতো থাকেই আৰু এইটো এটা ভাগিন এইটো বাবু হাই ক পিজুচ হাই এইটো এটা ভাগিন আজি স্পেচিয়েল সানডে স্পেচিয়েল আলহী ন কাকু তো কি হয় বা আজি কি বা স্পেচিয়েল হয় ন তো চাই থাকক ভিডিওটো লাৰু স্পেচিয়েল ভাতৰ কথা কৈছে ঠিক আছে আমাৰ ভাত খোৱা শেষে ইফালে বাইদেউক দেখাই দিয়া বাইদেউ কেনে হৈছে ভাত ধুনীয়া আছে সোৱাদ হৈছে বিশেষ বনা নাই ঔটেঙা ঔৰ কুচি দি মাছ আৰু মাংস দালি চাটনি মই কৈছোঁ মাছৰ মুৰা এইখিনিয়ে তো চাই থাকক ভিডিওটো শেষলৈকে আৰু কি দেখাব পাৰোঁ এইখিনি দিয়ে খালোঁ আৰু আজি ন চিম্পুলকৈ খোৱালোঁ আজি আৰু আজি এয়া আলহী যোৱাৰ পিছত গধূলি দৃশ্য হয় ব্লগটো আপোনালোকে দেৰিকৈ পাব হয়তো আৰু এয়া হৈছে আমাৰ গণেশ মন্দিৰৰ নলবাৰী টাউনৰ ভিতৰলৈ সোমোৱা যিখন গেট সেইখন গেট নতুনকৈ আমাৰ মানে আদৰণি জনোৱা নাছিলে আৰু এয়া নলবাৰীক আদৰণি জনাই এইখিনি ইয়াত দেখাই ধুনীয়াকৈ মানে কৰিবলৈ যত্ন কৰিছে বহুত বেছি ভাল লাগিলে এই গেটখন তাৰপিছত মই চাবলৈ আহিলোঁ গতিকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু যিহেতু ৰাস আহি আছে ৰাসৰ কাৰণে এইখিনি গোটেইখিনি কৰিছে আৰু এয়া হৈছে আপোনাৰ বেণ্ড পাৰ্টি গোটেই নলবাৰীৰ কৃষ্টিখিনি ইয়াত দেখাবলৈ চেষ্টা কৰিছে বহুত বেছি ভাল লগা এটা দৃশ্য এই গেটখন যোৱাকালি উদ্বোধন কৰিছে বহুত বেছি ভাল লগা এটা পৰিৱেশ দেখিব পাৰিছে আপোনালোকে এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে মানে গেটখন এয়া চাওক বহুত বেছি ভাল লগা মই আহিছিলোঁ চাবলৈ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ নলবাৰীৰ ভিতৰত যিখিনি বস্তু আছে সেই গোটেই বস্তুখিনি মানে ইয়াত দেখাই দিবলৈ ট্ৰাই কৰিছে এয়া চাওক আপোনালোকে আৰু মোৰ পিছফালে আছে এইখন ভাগ্যশ্ৰী মটৰ্ছ এয়া লগতে লাগি আছে গেটখন আৰু সেইটো হৈছে গণেশ মন্দিৰৰ যিটো মানে মেইন চকটো হয় সেইটো
ইয়াত দেখাবলৈ ট্ৰাই কৰিছে ওজাপালি ইয়াৰ পৰা দেখাইছে এইটো হেৰি গোটেইখিনিতে আৰু এইফালে দেখাব যত্ন কৰিছে নেগেৰা নাম আৰু ওপৰত আছে এইটো ঢুলীয়া এইটো নাগাৰা নাম যিহেতু নলবাৰীৰ মুখ্য বৈশিষ্ট্য হয় আৰু এইফালে দিহা নাম আৰু সেইফালে হৈছে ঢুলীয়া এইকেইটা কি মই বহুত বেছি ভালকৈ নাজানিম বাৰু তথাপিতো ইনে দেখাই দিছোঁ আপোনালোকক এইকেইটা কি হয় বা মোৰ সম্ভৱ এইকেইটা বেণ্ড পাৰ্টি হ'ব নেকি বেণ্ড পাৰ্টিয়ে হ'ব চাগে আৰু আজি এই বেণ্ড পাৰ্টিৰ পৰাই আজিৰ ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ৰাসৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ ৰাসৰ ভিডিঅ' চাবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই